হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপুনি এই ভিডিঅ'টো মিছ নকৰিব, নহ'লে বহুত কিবা কিবি হ'ব পাৰে। ফ্ৰেণ্ডছ, মই কৈ আছোঁ এই কাৰণে, হয়তো আপুনি অসম পুলিচত এপ্লাই কৰিছিল 2020 চনত, নাইবা আপোনাৰ ঘৰৰ কোনো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিল, নাইবা আপোনাৰ ঘৰৰ কাষৰ কোনো আত্মীয়ই এপ্লাই কৰিছিল। তো ফ্ৰেণ্ডছ, আপুনি এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণভাৱে তেওঁলোকক দেখুৱাব, নহ'লে আপুনি ভালকৈ বুজি ল'ব। ফ্ৰেণ্ডছ, ইয়াতে গুৰুত্বপূৰ্ণ কেইটামান কথা আছে। ইয়াতে লিখা আছে, ইট ইজ দ্য জেনেৰেল ইনফৰমেশ্যন ফৰ অল দি কেণ্ডিডেট দ'জ হু আৰ এপ্লাইড ফৰ আছাম পুলিচ কনষ্টেবল 2020। ফ্ৰেণ্ডছ, মই ইয়াতে দেখুৱাই দি আছোঁ, আছাম পুলিচ কনষ্টেবল ৰিকুৱাৰমেণ্ট 2020 আপডেট ইয়ৰ এপ্লিকেশ্যন। ইয়াতে লিখা আছে, অসম পুলিচৰ পৰা এটা নটিচ দিয়া হৈছে। এই নটিচত লিখা আছে, যিসকল ষ্টুডেণ্টে নাইবা কেণ্ডিডেটে অসম পুলিচৰ বাবে এপ্লাই কৰিছিল, সেইসকলে নিজৰ ডকুমেণ্টখিনি আকৌ আপডেট কৰিব লাগে। ইয়াতে যিসকলে এপ্লাই কৰিছিল সেইসকলৰ লিষ্ট আহি গৈছে, যিসকলৰ লিষ্ট আহিছে সেইসকলে আপডেট কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, ইয়াতে লিখা আছে, ৰিচেণ্টলি ৰিলিজ আছাম পুলিচ কনষ্টেবল ৰিকুৱাৰমেণ্ট 2024 6,662 পোষ্ট। এইটোৰ বাবে যিসকলে এপ্লাই কৰিছিল সেইসকলে আপডেট কৰিব লাগে। ইয়াত দেখা পাইছে, আছাম পুলিচ জব ইনফৰমেশ্যন 2020, নেম অফ ডিপাৰ্টমেণ্ট আছাম পুলিচ, নেম অফ এক্সাম বৰ্ড, ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড। এইটো ৱেবছাইটত যাই কিনে আপুনি ডকুমেণ্টখিনি আপলোড কৰি দিব পাৰে। লাষ্ট ডেট হৈছে 29 তাৰিখ। 13 তাৰিখৰ পৰা আৰম্ভ, 29 তাৰিখ লাষ্ট ডেট। আৰু ইয়াতে বহুতো ইম্পৰ্টেণ্ট কথাখিনি তলত লিখা আছে, মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে লিখা আছে, আফটাৰ দ্য stipulated time, no claims in this regard will be accepted. If any candidate fails to update the particular information, then he/she would be not issued the admit cards. তো ফ্ৰেণ্ডছ, ইয়াতে গুৰুত্বপূৰ্ণ কথাটো হৈছে, যিসকলে যদি আপডেট কৰিব নাপাৰে ডকুমেণ্ট, তেতিয়াহ'লে টাইম পাৰ হৈ গ'লে এডমিট নাহে আৰু এডমিট দিয়া নহ'ব সেইসকল ব্যক্তিক। তো ফ্ৰেণ্ডছ, এই কথাটো আপুনি গুৰুত্বপূৰ্ণভাৱে আপোনাৰ ফ্ৰেণ্ড নাইবা আপুনি বাছি ল'ব পাৰে। আৰু ইয়াতে লিখা আছে, ডাউনলোড অফিচিয়েল নটিফিকেশ্যন। ইয়াতে ক্লিক কৰি কিনে আপুনি অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰিব পাৰে। আৰু আপডেট ইয়ৰ এপ্লিকেশ্যন, লাষ্ট ডেট 29 তাৰিখ। মই বাৰে বাৰে আপোনালোকক কৈ দি আছোঁ, আপুনি এই কথাটো অতি মনোযোগেৰে আপোনাৰ ফ্ৰেণ্ড নাইবা আপুনি মনত ৰাখিব। তো ফ্ৰেণ্ডছ, মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু ভাল ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু লগতে বেল আইকনটো ক্লিক কৰি থৈ দিব, কাৰণ মই যেতিয়া ভাল ইনফৰমেশ্যন এটা আপলোড কৰিম সকলোৰে আগত আপোনাৰ ওচৰত যাব। ধন্যবাদ জনাইছোঁ।